নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম। আজি মই আপোনালোকলৈ আদা আৰু কেঁচা হালধিৰ ৰসেৰে ৰন্ধা মাছৰ ৰেচিপি এটা লৈ আহিছোঁ। মাছৰ এই আঞ্জাখন ৰান্ধিবৰ কাৰণে প্ৰথমতে প্ৰায় 50 গ্ৰামমান আদা আৰু কেঁচা হালধিৰ টুকুৰা এটা সৰু সৰুকৈ কাটি মিহি পেষ্ট বনাই লৈছোঁ। পেষ্টখিনি তৈয়াৰ কৰোঁতে অলপ পানীও ব্যৱহাৰ কৰিছোঁ। পেষ্টখিনি তৈয়াৰ কৰাৰ পিছত এখন চাকনিত উলিয়াই লৈ পানী ঢালি ঢালি ভালদৰে ৰসখিনি উলিয়াই ল'লোঁ। এই আঞ্জাখনৰ কাৰণে মাছখিনি মই একেবাৰে ডিপ ফ্ৰাই কৰি লোৱা নাই। তাৰপিছত অলপ পিঁয়াজ মিঠাতেলত ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু তাত খুন্দি ৰখা নহৰুখিনি দি ল'লোঁ। নহৰুখিনি অকণমান ভজাৰ পিছত বইল কৰি ৰখা আলু এটাও ইয়াত এড কৰিলোঁ। আলুখিনি অকণমান ভাজি লৈ আগতে উলিয়াই ৰখা আদা হালধিৰ ৰস আৰু সোৱাদ অনুসৰি নিমখ দি ল'লোঁ। তাৰ পিছত মাছকেই পিচ দি লৈ ঢাকোন লগাই অলপ সময় সিজাই ল'লোঁ। অকণমান সময়ৰ পিছত জোলখিনিত ধনিয়া পাত অকণমান এড কৰি গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। আজিৰ এই ৰেচিপিটো যদি ভাল লাগিল তেনেহ'লে এটা লাইক কৰি দিব আৰু লগতে মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ।